নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম জনাই আজি আমি ফুৰিব আহিছোঁ আপা ঘৰলৈ। আৰু চাওক, আমি আহিয়ে লাগে গ'লোঁ জলফাই পাৰিবলৈ। দুইজনীয়ে একেলগে জলফাই বুটলিবলৈ লাগিলোঁ। আৰু চাওক, পকা পকা জলফাই, ওপৰত জলফাই গছ, তলত সৰি আছে জলফাই। আৰু ইয়াৰে অলপমান বুটলি আমি আচাৰ কৰিবলৈ ঘৰলৈ লৈ আহিলোঁ। আৰু ইয়াৰে অলপমান ৰ'দত বহিলে আমি দুইজনীয়ে খাম আৰু এতিয়া মাজে মাজে চলি যায় আমাৰ পাগলামিবোৰ। এইবোৰ মানে আমি য'তে ত'তে চলি যায় আৰু আমি দুজনী মানে এনেকৈ থাকোঁ আৰু ফূৰ্তি ফাৰ্তা কৰি। সেইজোপা যে দেখিছে, সেইজোপা মৌচুমী টেঙা চাওক কি ধুনীয়াকৈ লাগি আছে, পকি আছে, মুখাকৈ আছে। আমিনো কেনেকৈ ৰৈ থাকোঁ। ইয়াৰ পিছত লাগি গ'ল আমাৰ মেইন বাইদেউ, আগে আগে আৰু মই পিছে পিছে, আৰু দাড়িকে চাৰিকে লৈ লাগি গ'লোঁ। আৰু চাওক ধুনীয়াকৈ আমি সৰাই মেলি এতিয়া খাম আৰু সেইটোতো চাওক কিমান ধুনীয়াকৈ লাগি আছে, দেখিলে একদম মুখাকৈ আছে। চাওক পৰি আছে, এইবোৰ আগৰে আছিলে, এইটো আমি এতিয়া সৰোৱাটো। চাওক কিমান ধুনীয়া। এতিয়া খাম আৰু দুইজনীয়ে বহি লৈ। পিছে মই ইমান বেছি নাখাওঁ, মই অলপ আগত খালোঁ। তাই খাবলৈ নাপালে, সেইকাৰণে তাই নিজে পাৰি লৈছে। এতিয়া তাই ধুনীয়াকৈ খাব, দেখাইছোঁ বাৰু। চাওক, এইটো প্ৰথমতে মৌচুমী টেঙাটো আনি ল'লোঁ ধুনীয়াকৈ। ইয়াত ধোৱা মেলা নিয়ম নাই আৰু লেতেৰাজনী ধুনীয়াকৈ কাটিছে। আৰু মানে বাকলিটো যে কাটা যাবই, সেইকাৰণে তাই মানে কৈছে বাকলিটো নাখাওঁ নহয়, মই ভিতৰকণহে খাম। আৰু লগতে তাই সংগী, দুইজনীয়ে মিলি পেলাই খাব আৰু এইফালে কাটি আছে আৰু এইফালে তাইৰ লগৰীয়াই এফালে খাই আছে। এয়াই হৈছে এয়াই চাওক কি ধুনীয়াকৈ এইফালে কাটি আছে, সেইফালে খাই আছে। বণ্ডিং কিন্তু বহুত ধুনীয়া দেই দুইজনীৰে, একেহে দুজনী ছাগলী। আৰু তাতে সোমাই গ'লে বাৰু কোন নামাতো, কোন নামিব যাব কয় সেই দলঙৰ যি অৱস্থা। তেতিয়াহ'লে চাওক কিমান ফিচাৰী হয়। কেলৈ নামিছ? এইফালে চাওক, সাহস নাই মানে দেচোন বাৰু চাওঁ। চাব দেই, এই গৈছে সেইজনে মাজত দে শাকো পাৰ হ'ব। গুচি এইখনতে নেটানি বেছিকৈ জুইছে কাক চাওক। দুটা তিনিটা কাজিয়া नकबी नहीं, मेरे पास नहीं आने का। ये बहुत दुष्ट है। मेरे पास नहीं आने का। देवी के बैंक कहाँ को देवी के बैंक। আৰু কুকুৰৰ লগত খেলা হ'ল, টেঙা খোৱাও হ'ল, হৈ গ'ল। আৰু ইয়াৰ পিছতে আমাৰ দাদাই কাটি আছে হাঁহৰ মাংস। চাওক ধুনীয়াকৈ কাটি আছে। বেচেৰাটো বহুত কষ্ট হৈছে, হাঁহ কিনি আনিছে, আনি পেলাই আকৌ কাটিছে, তাৰপিছতে আকৌ এনেকৈ বনাব আৰু ইফালে আপাই কাটি আছে কোমোৰা, আৰু এইফালে আলু পিঁয়াজ ৰেডি কৰি থোৱা হৈ আছে। আৰু এনেদৰে হাঁহে কোমোৰাই জুতি ল'ম। চাওক, এজনী আমাৰ হ'ব লগা নবৌ, এতিয়ালৈকে হোৱা নাই আৰু হ'ব আৰু 2 বছৰৰ ভিতৰতে সোনকালে হৈ আছে। আৰু সেইফালে নিচাই কাটি আছে, এইফালে নিচাই বনাই আছে মাংস। ইয়াৰ পিছত আমি সকলোৱে মাংস খাম। আৰু বহুত বেছি এই ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিম, যিহেতু আমি সোনকালে খাই মেলি ঘৰলৈ যাব লাগিব। সময় আমাৰ হাতত অতি কম। আৰু চাওক এনেকৈ মাংস ৰেডি হ'ল, আৰু নবৌ, আমি সকলোৱে খাই মেলি ঘৰা ঘৰি হ'লোঁ। চ' আজিলৈ ইমানেই, বাই বাই, থেংক ইউ, হেভ এ নাইচ ডে'।